হাতেৰে এনেকৈ মোহাৰি দিলে খুব ধুনীয়াকৈ ওলাই যায়। সেইখিনি উলিয়ালোঁ। ওলোৱাৰ পিছত এতিয়া মছলা ৰেডি কৰিলোঁ। মছলা মোৰ ওচৰত যি আছিলে, যেনেকৈ আপোনাৰ চফ গুটি, তাৰপিছত জিৰা, আজৱাইন, কালঞ্জি মানে ক'লা জিৰাটো, কালজিৰা, তাৰপিছত ধনিয়া গুটি আৰু ক'লা সৰিয়হ, এই সমান পৰিমাণে 2-3 চামুচকৈ তেনেকৈ লৈ পেলাই ৰোষ্ট কৰিলোঁ। ৰোষ্ট কৰি পেলাই মানে শুকান কেৰাহী এখনত জাষ্ট অলপকৈ ভাজিলোঁ। ভাজি পেলাই মিক্সিত একেবাৰে মিহিকৈ নহয় দেই, মানে অকণমান গোটা হৈ থকাকৈ সিমানটো চাইজত মই পিচিলোঁ। পিছাৰ পিছত কেৰাহী এখনত মই আপোনাৰ মিঠাতেল গৰম কৰিলোঁ। গৰম কৰি ঠাণ্ডা কৰি থ'লোঁ। গৰম মানে একেবাৰে ধোঁৱা ওলোৱাকৈ গৰম কৰিব নালাগে, জাষ্ট মানে গৰম হৈছে আৰু তাৰপিছত বাৰ্ণাৰটো অফ কৰি দিলে হ'ল। তাৰপিছত এটা বাচনত